নমস্কাৰ, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। বলক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আমাৰ ডেস্কটপত থকা গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ম। ব্ৰাউজাৰটো খোল খোৱাৰ পিছতে আপোনালোকে দেখিছে ওপৰত সাৰ্চ বাৰত, এই সাৰ্চ বাৰত আমি NVSP, ঠিক আছে, NVSP লিখি আমি এইটো সাৰ্চ কৰি দিম। ঠিক আছে, সাৰ্চ কৰাৰ লগে লগে দেখিছে আপোনালোকে পুনৰ এখন পেজ খোল খাই গৈছে। ইয়াতে দেখিছে একেবাৰে ওপৰত থকা nvsp.in এই লিংকটোত আমি ক্লিক কৰিম। ঠিক আছে, ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাব। ইয়াতে দেখিছে আপোনালোকে APIC ৰিলেটেড সকলো কি কৰিব পাৰে সকলো ডিটেইলছ ইয়াতে আহি আছে। তো আমি সিম্পলি ইয়াতে তলত যাম, গৈ লগইন এণ্ড ৰেজিষ্টাৰ। ঠিক আছে, ইয়াত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে এখন পুনৰ নতুন পেজ এখন খোল খাব। ইয়াতে আপোনালোকে দেখিছে ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা কোড। ঠিক আছে, আমি ইয়াতে এইখিনি লিখি ল'ম। লিখি আমি এইটো সিম্পলি লগইনত ক্লিক কৰি দিম। ঠিক আছে, আৰু যদি আপোনালোকৰ ইউজাৰ ID আৰু পাছৱৰ্ড বনোৱা নাই তেনেহ'লে মোৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে, সেয়া ডিছক্ৰিপশ্যনতো থাকিব, আপোনালোকে সেইটো চাই ল'ব। ঠিক আছে, বলক তেনে মই এইখিনি ফিল আপ কৰি লওঁ। ঠিক আছে, ইয়াতে মই কেপচা কোডটো লিখি ল'ম। দেখিছে সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত আমি লগইনত ক্লিক কৰি দিম। ঠিক আছে, লগইনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াতে পুনৰ এখন পেজ খোল খাব। ইয়াতে আপোনালোকে দেখিছে লেফ্ট চাইডে আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন আহি আছে। তো আমি ইয়াতে চাব ভালকৈ আপোনালোকে। ঠিক আছে, ইয়াতে 3 নম্বৰত থকা যোনটো অপশ্যন, ঠিক আছে, এইটো দেখিছে আপোনালোকে ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ বাই এক্সিষ্টিং ইলেক্টৰ্ছ। ঠিক আছে, ইলেক্টৰ্ছ এইটোত আমি ক্লিক কৰি দিম চিম্পলি। ঠিক আছে, ক্লিক কৰাৰ লগে লগে দেখিছে এখন পুনৰ পেজ, নতুন এখন পেজ খোল খাব। ইয়াতে আমি চিম্পলি দেখিছে তলত ফৰ্ম 6B 3 নম্বৰত দেখিছে আপোনালোকে ফৰ্ম 6B। ঠিক আছে, আমি এইটোত চিম্পলি ক্লিক কৰি দিম 6B। ঠিক আছে, ক্লিক কৰাৰ লগে লগে দেখিছে লোডিং হৈ আছে, কণ্টেক্ট সময় ৱেইট কৰিব। দেখিছে ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। আপোনালোকৰ নেম ইয়াতে দেখিছে আপোনালোকে ষ্টেট নেম আহি গৈছে, ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। ঠিক আছে, এইখিনি আপোনালোকে চাই ল'ব চিম্পলি। নাম, ফাৰ্ষ্ট নেম, লাষ্ট নেম, APIC নাম্বাৰ সকলোখিনি আহি গৈছে। যিহেতু আমি আধাৰ কাৰ্ড লিংক কৰিম সেয়েহে আমি ইয়াতে দেখিছে আপোনালোকে আই হেভ আধাৰ নাম্বাৰ। ঠিক আছে, এইটোত আমি ক্লিক কৰা থাকিব অলৰেডি, এইটো আপোনালোকে কোনো চেঞ্জ নকৰিব। ঠিক আছে, তাৰপিছত আমি ইয়াতে আধাৰ নাম্বাৰটো চিম্পলি ইয়াতে লিখি দিম। ঠিক আছে, তলত দেখিছে আপোনালোকে আধাৰ নাম্বাৰ লিখা অপশ্যন শ্ব' আছে, ইয়াতে আমি আধাৰ নাম্বাৰটো লিখি দিম। সেইটো লিখা হোৱাৰ পিছত দেখিছে আপোনালোকে ইয়াতে প্লেচ, কোন জেগাৰ পৰা আপুনি কৰি আছে সেই প্লেচটো লিখি দিব। তাৰপিছত ইয়াতে কেপচা কোডটো ইয়াতে এজ ইট ইজ লিখি দিব। ইয়াতে কোন তাৰিখে কামটো কৰি আছে সেইখিনি ইয়াতে ডেটটো শ্ব' হৈ থাকিব। তাৰপিছত আমি প্ৰিভিউত চিম্পলি ক্লিক কৰি দিম। প্ৰিভিউত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে এখন পেজ খোল খাই যাব। এইটো আপোনালোকে চিম্পলি প্ৰিণ্টত ক্লিক কৰি এইটো আপোনালোকে ছেভ কৰি থ'ব, নহ'লে বা স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব। ঠিক আছে, তো মই এইটো প্ৰিণ্ট কৰি ৰাখিম। ঠিক আছে, এইটো প্ৰিণ্ট কৰাৰ পিছতে আপোনালোকে চিম্পলি স্ক্ৰল ডাউন কৰিব, তলত গৈ ছাবমিটত ক্লিক কৰি দিব। ঠিক আছে, ছাবমিটত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে এখন নতুন পেজ খোল খাব। ইয়াতে দেখিছে থেংক ইউ ফৰ ছাবমিটিং ফৰ্ম অন NVSP, ইয়'ৰ
ফ্ৰম ৰেফাৰেঞ্চ আই ডি ইজ দিছ ঠিক আছে। ইয়াতে ৰেফাৰেঞ্চ আই ডি এটা আহিব, এইটো আপোনালোকে চিম্পলি স্ক্ৰীনশ্বট বা ছেভ কৰি ৰাখিব, ঠিক আছে। হৈ গৈছে আপোনালোকে। আৰু যদি আপোনালোকে ট্ৰেক কৰিব খোজে ষ্টেটাছ, তো আপোনালোকে ইয়াত ট্ৰেক ষ্টেটাছ দেখিছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰোঁ, ঠিক আছে। ধন্যবাদ।